সাংবাদিক মেলটো এইটোৰ কাৰণে মাতা হৈছে যে কয়েকদিন আগত পৰাই আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকুৱা এটা বিহেভ কৰি আছে তেখেত বৰ্তমান নৰ্মেল অৱস্থাত নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ্তমান যি পৰিস্থিতি দেখুৱাই আছে, যি পৰিৱেশ কৰি আছে, তেখেতৰ ভাষণবিলাক যেতিয়া নাকি আমি শুনে, যেতিয়া নাকি আমি চাই, তেতিয়া এই মানুহজন মুখ্যমন্ত্ৰী ডাঙৰীয়া নৰ্মেল ষ্টেটত নাই। তেখেত এনেকুৱা ভাবিছে নাকি অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে সেই অসমৰ ৰাজা নিচিনা হৈছে। কিন্তু অসমবাসী তেখেত ডাঙৰীয়াক ৰজা বনোৱা নাই, ৰাইজৰ ৰাজাৰ কাৰণে ছাৰ্ভিচ দিবলৈহে তেখেতক CM বনোৱা হৈছে। আৰু এটা গুৰুত্বপূৰ্ণ কথাটো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোৰ কথাটো নুশুনিব, মোৰ কথাত তেখেত কেয়াৰ নকৰিব, সেইটো গম পাওঁ। তথাপিও এজন অসমবাসী হিচাপে তেখেতক ৰিমাইণ্ড কৰিব বিচাৰিছোঁ। As his younger brother, I'd like to remind him that we did not make you a king of this state. This is a democratic country governed by the principle and ideology of this country's constitutions. And Dr. Himanta Biswa Sharma, the Mukhyamantri Dangoria, at the time of oath taking, যেতিয়া নাকি আপুনি শপত গ্ৰহণ লৈছিলে, সেই সময়ত আপুনি এটা কথা কৈছিলে যে ভাৰতৰ সংবিধানক আকাৰে আকাৰে জাতি ধৰ্ম নিৰ্বিচাৰে আমি পালন কৰি যাম বুলি। এতিয়া আপোনাৰ কথাত এনেকুৱা লাগিছে যে আপুনি এই কথাবোৰ গোটেই কথাবোৰ আপুনি পাহৰি গৈছে। এজন মুখ্য অতিথি, এজন মুখ্য পাৰ্লিয়ামেণ্টাৰিয়ান, এজন চিফ মিনিষ্টাৰ ডাঙৰীয়াই আজিকালি যি বক্তব্য দাঙি ধৰি আছে, সেই কথাবোৰ আনকনষ্টিটিউচনেল, অসাংবিধানিক, আনপাৰ্লিয়ামেণ্টাৰী ভাষা। আপুনি কেতিয়াও ক'ব নোৱাৰে যে অসমত আজিৰ তাৰিখত এই বৰষুণৰ দিনত, বানপানীৰ সময়ত শাক পাচলিৰ দামবিলাক বৃদ্ধি হৈ গৈছে, আৰু সেইটোৰ মূল দায়িত্ব হ'ল মিয়া মানুহসকলে। মিয়া মানুহসকলে অসমত মেক্সিমামভাৱে শাক চব্জি বিক্ৰী কৰি আছে। আপুনি বিয়া পাই হিংসা কৰে, মিয়া যদি ভাল কৰে আপুনি হিংসা কৰে, আদিবাসী যদি ভাল কৰে আপুনি হিংসা কৰে। কি অসম বনাই আছে আপুনি এতিয়া? বাৰাগৰ পৰা যদি ছাত্ৰ ছাত্ৰীসকলে ডক্টৰ ইঞ্জিনিয়াৰ IIT যদি ক্ৰেক কৰে, IAS যদি ক্ৰেক কৰে, আপুনি ক'ব হে বাৰাগৰ ল'ৰা ছোৱালীহে আগবাঢ়ি আছে, আমাৰ উজনি ল'ৰা ছোৱালীবিলাক নাই দেখোন। সেইবিলাক এজন CMৰ ভাষণ হ'ব নহয়। সেই গতিকে আমি আজি খুব দুখ লাগিছে মনত, ৰাইজবাসী আমি গম পাইছে আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়ালৈকে CM হ'ব, অসমখন বিৰাট ডেঞ্জাৰত আছে। কিন্তু জাতিৰ মাজত তেখেত বিভাজন কৰিবলৈ চেষ্টা কৰি আছে, ধৰ্মৰ মাজত তেখেত বিভাজন কৰিবলৈ চেষ্টা কৰি আছে, আমাৰ মাজত মণিপুৰ লাইক চিটুৱেশ্যন ক্ৰিয়েট কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা চেষ্টা কৰি আছে। আৰু সেইটোৱেই যদি হয়, আমাৰ অসম খুব দুৰ্ভাগ্য কথা। আৰু অসমত বা BJPৰ আজি হিমন্ততকৈ ভাল CM হ'ব পৰা মানুহ নাই নাকি? এই গতিকে আজি ক'ব লগা কথা সেইটোৱে যে অসমবাসী জাগো, भाइयों बहनों जागो, ऐसा CM हमको नहीं चाहिए। We do not need this kind of chief minister in Assam. We have many wise people. Muslims are Assamese, Boros are also Assamese, Garo, Rabat, tribal, Adivasi, sobe ami Okhomia. Gotei lohe eta Okhomia. The people of Assam are called Assamese.